আপোনাৰ শৰীৰত থকা ইমিউন সিস্টেম কি বস্তু? ইমিউন সিস্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতা। আপোনাৰ শৰীৰত সম্পূৰ্ণ মিলিটাৰী জোন এটা থাকে যিয়ে আপোনাক যিকোনো ভাইৰাছ আৰু বেক্টেৰিয়াই যাতে আপোনাৰ শৰীৰত এটেক কৰিব নোৱাৰে তাৰ বাবে আপোনাক প্ৰটেক্ট কৰে। মিলিটাৰী জোনত থাকে গাৰ্ড, ছলজাৰ্ছ, ইণ্টেলিজেন্স টিম, বেকআপ টিমছ, ৱেপন্স টিম, কমিউনিকেটৰ্ছ, এই সকলোবোৰক একেলগে ইমিউন সিস্টেম বুলি কোৱা হয়। ইমিউন সিস্টেমে আপোনাক ইনফেকশ্যন, ইলনেছ আৰু ডিজিজৰ পৰা সকলো সময়তে বচায়। যদি আপোনাৰ শৰীৰত ইমিউন সিস্টেম নাথাকিলে হয় তেতিয়াহ'লে এখন চিম্পল ব্লেডে সৰুকৈ কাটিলেও আপোনাৰ মৃত্যু হ'লহেঁতেন। আপুনি জানেনে প্ৰতিটো মুহূৰ্তত আপোনাৰ শৰীৰত বাহিৰৰ পৰা বেক্টেৰিয়া আৰু ভাইৰাছে আক্ৰমণ কৰি থাকে, কিন্তু আপোনাৰ শৰীৰত থকা এই ইমিউন সিস্টেমে আপোনাক প্ৰতিবাৰে প্ৰটেক্ট কৰে। ইমিউন সিস্টেমত লিউকোচাইট নামৰ এটি খিলাৰি থাকে যিয়ে আপোনাৰ তেজৰ লগত ঘূৰি ফুৰি থাকে। ই বাহিৰৰ বেক্টেৰিয়া বিচাৰি গাৰ্ড দি থাকে আৰু যেতিয়াই বাহিৰৰ পৰা সোমোৱা কোনোবা বেক্টেৰিয়া বা ভাইৰাছৰ ই সন্ধান পায় সি লগালগ কমিউনিকেটৰ চেলছক হেড অফিচক খবৰ দিব কয় আৰু কেইমিনিটমানৰ ভিতৰতেই আপোনাৰ ইমিউন সিস্টেম এক্টিভ হৈ যায়, যাক ইমিউন ৰেছপন্স বুলিও কোৱা হয়। জানো আহক, যেতিয়া এটা যিকোনো ভাইৰাছে আপোনাক এটেক কৰে তেতিয়া কি হয়? এই কথাটো জনাটো আপোনাৰ বাবে বহুত প্ৰয়োজন। ধৰা হ'ল আপুনি এজন বন্ধুৰ লগত কথা পাতি আছে আৰু তেওঁ হঠাতে আপোনাৰ কাষতে কাঁ মাৰিলে আৰু কেনেবাকৈ আপোনাৰ শৰীৰত সেই মানুহজনৰ তাত থকা ভাইৰাছটো সোমাই গ'ল আৰু সেই ভাইৰাছটোৱে আপোনাৰ হাওঁফাওৰ ভিতৰত লেণ্ড কৰিলে আৰু ই আপোনাৰ চেল অৰ্থাৎ কোষৰ ভিতৰত গৈ DNA ইনজেক্ট কৰিবলৈ চেষ্টা কৰে। এইখিনিতে ইয়াত আপুনি এটা কথা জানি লওক যে এই পৃথিৱীত থকা সকলো লিভিং বিইং চেলৰ দ্বাৰাই গঠিত হয়। সেয়া যেনিবা ছিংগুল চেল বেক্টেৰিয়াই হওক নতুবা এই পৃথিৱীত থকা সকলোতকৈ ডাঙৰ ব্লু হোৱেলেই হওক। চাইণ্টিষ্টসকলৰ মতে আপোনাৰ দেহত 37.2 ট্ৰিলিয়ন কোষ আছে আৰু প্ৰতিটো কোষত এনেকুৱা এটা কমপ্লিকেটেড ছিকিউৰিটি ছিষ্টেম আছে যিটো আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰিব। গতিকে আপোনাৰ শৰীৰত প্ৰত্যেকটো চেল মেমব্ৰেনৰ দ্বাৰা আৱৰি আছে, য'ত সকলো ধৰণৰ ছিকিউৰিটি মেজাৰ্ছ থাকে যিয়ে নেকি চেলৰ ভিতৰত থকা প্ৰতিটো বস্তুকে প্ৰটেক্ট কৰে আৰু চেল মেমব্ৰেনৰ দ্বাৰা বহুতো বস্তু ভিতৰত সোমাব পাৰে আৰু বাহিৰত ওলাবও পাৰে। উদাহৰণস্বৰূপে H2O অৰ্থাৎ পানী ভিতৰত সোমাব দিয়ে আৰু CO2 কাৰ্বন ডাই অক্সাইড বাহিৰত ওলাব দিয়ে। বেয়া বস্তুবোৰক ভিতৰত সোমাব নিদিয়ে। তাত এটা প্ৰপাৰ অট'মেটিক ছিষ্টেম বনাই থোৱা আছে য'ত নেকি কি বস্তু ভিতৰত যাব আৰু কি বস্তু বাহিৰত যাব। আৰু সেই যে ভাইৰাছটো আপোনাৰ হাওঁফাওৰ ভিতৰত সোমাইছিল সি এটা চতুৰ ভাইৰাছ হয়। যিকোনো বস্তুৰ লগত নতুবা কোনোবা বেলেগ এটা বস্তুৰ আকৃতি লৈ ইম্পাৰ্চনেট কৰি সি ভিতৰলৈ সোমাই যায় আৰু তেতিয়াই চেলবোৰে লগালগ গম পাই যায় যে আমাৰ ভিতৰত কোনোবা এটা ভাইৰাছ সোমাই আহিছে আৰু সেই সময়তে বহুত বেছি স্পেচিয়েল এনজাইম আহি সেই ভাইৰাছটোক আক্ৰমণ কৰে আৰু লগালগ এটা স্পেচিয়েল এনজাইমে বাকী সকলোবোৰ চেলক অতি সোনকালে আৰু বহুতো ভাইৰাছ আহি আছে বুলি এলাৰ্ট কৰি দিয়ে। এলাৰ্ট পোৱাৰ লগে লগে বাকী চেলবোৰ সাৱধান হৈ যায় আৰু অতি সোনকালে একশ্যন মোডত আহি যায় আৰু ভাইৰাছ বাউণ্ড এণ্টিবডিজ প্ৰস্তুত কৰাৰ বাবে কামত ধৰে। ভাইৰাছ বাউণ্ড এণ্টিবডিজ এনেকুৱা এটা বস্তু হয় যাৰ দ্বাৰা ভাইৰাছটোক মাৰিব পৰা যায়। ভাইৰাছ বাউণ্ড এণ্টিবডিজ বনোৱাৰ প্ৰচেছটো চেলৰ ভিতৰত থকা নিউক্লিয়াছৰ পৰা ষ্টাৰ্ট হয়। আপোনাৰ প্ৰতিটো চেলতে নিউক্লিয়াছ থাকে। সেই নিউক্লিয়াছৰ ভিতৰতে আপোনাৰ DNA মজুত থাকে। DNA হৈছে এখন কিতাপৰ দৰে য'ত সকলো লিখা থাকে। DNAত লিখা থকাবোৰৰ দ্বাৰাই আপোনাৰ চেলে প্ৰতিদিনৰ প্ৰতিটো নৰ্মেল কাম কৰি যায়। চেলবোৰৰ বাবে DNA হৈছে এখন গাইড বুকৰ দৰে আৰু DNAত এইটোও লিখা থাকে যে যেতিয়াবা কোনোবা এটা ভাইৰাছে আক্ৰমণ কৰে তেতিয়া ভাইৰাছ বাউণ্ড এণ্টিবডিজ কেনেদৰে প্ৰস্তুত কৰা হয়। তো এটা এনজাইমে নিউক্লিয়াছৰ ভিতৰত গৈ এই কিতাপখন পঢ়ি ভাইৰাছ বাউণ্ড এণ্টিবডিজ কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ ডাটাটো উলিয়াই সেইটো প্ৰিণ্ট কৰি দিয়ে, যাক মেছেঞ্জাৰ RNA বুলিও কোৱা হয়। আৰু সেই পেজটোত এইটোও লিখা থাকে যে ভাইৰাছ বাউণ্ড এণ্টিবডিজ এনেদৰে প্ৰস্তুত কৰা হয়। আৰু এটা এনজাইমে সেই পেজটো নিউক্লিয়াছৰ পৰা চেলৰ ভিতৰতেই থকা ৰাইব'জম নামৰ ফেক্টৰী এটাত লৈ যায়। চেলৰ ভিতৰত লাখ লাখ ৰাইব'জম ফেক্টৰী থাকে আৰু সেই পেজটো পঢ়িয়েই ৰাইব'জমে ভাইৰাছ বাউণ্ড এণ্টিবডিজ প্ৰস্তুত কৰে আৰু শেষত ভাইৰাছ বাউণ্ড এণ্টিবডিজ প্ৰস্তুত হোৱাৰ পিছত এটা ফাইনেল ফিনিচিঙৰ বাবে ৰাইব'জমৰ পৰা গলজি এপাৰেটৰ নামৰ এটা ফাইনেল জাগাত গৈ
শেষত যুদ্ধলৈ যাবৰ বাবে প্ৰস্তুত হয়। এই যে সকলোবিলাক প্ৰচেছৰ বাবে এনাৰ্জিৰ প্ৰয়োজন, এই এনাৰ্জি ক'ৰ পৰা আহে? এই সকলো এনাৰ্জি চেলৰ ভিতৰতেই থকা চেলৰ সকলোতকৈ ফেমাছ পাৰ্ট মাইক্ৰকণ্ড্ৰিয়াই প্ৰডিউচ কৰে, যাক চেলৰ পাৱাৰ হাউচ বুলিও কোৱা হয়। তো ভাইৰাছ বাউণ্ড এণ্টিবডিছে আপোনাৰ হাওঁফাওত গৈ ভাইৰাছটোক একেবাৰে মাৰি নিঃশেষ কৰি দিয়ে। কিন্তু যিসকল লোকৰ ইমিউন ছিষ্টেম একেবাৰে ষ্ট্ৰং নহয়, সেইসকল লোকৰ এই প্ৰচেছবোৰ সঠিকভাৱে নহয়। সেইবাবে কেতিয়াবা এটা ভাইৰাছৰ বাবেই বহুত লোকৰ প্ৰাণ যাবলগীয়া হয়।